নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আনন্দ কছাৰী আৰু আমি আজি অতি সহজভাৱে PFৰ একাউণ্ট এক্টিভেট কেনেকৈ কৰে সেয়া জানিম। পোনপ্ৰথমে বন্ধু বান্ধৱীসকল আমি আমাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ যেনে ক্ৰোম ব্ৰাউজাৰ নাইবা মজিলা ফায়াৰফক্স যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ম। মই আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো খুলি লৈছোঁ। ঠিক আছে, ইয়াৰ পিছত আমি ইয়াতে epfindia.gov.in লিখি সেয়া সাৰ্চ কৰি দিম। ইয়াৰ পিছতে এনেধৰণৰ এখন ৱেব পেজ খোল খাব বন্ধু বান্ধৱীসকল। এইটো আমি জুম কৰি দেখিছে ইয়াতে মেম্বাৰ UN অনলাইন সাৰ্ভিস, এইটোত আমি ক্লিক কৰি দিম। নেক্সট পেজ খোল খাইছে বন্ধু বান্ধৱীসকল। এয়া আমি মোবাইলৰ ডেস্কটপ সাইট কৰি ল'ম। দেখিছে ইয়াতে ডেস্কটপ সাইট বুলি অপশ্যন আছে, এই ডেস্কটপ সাইট অপশ্যনটোত টিক কৰি দিয়ক। ঠিক আছে, নেক্সট বন্ধু বান্ধৱীসকল ইয়াতে একেবাৰে তলত দেখিছে এক্টিভেট UN নাম্বাৰ UN, এই এক্টিভেট UNত ক্লিক কৰি দিম। নেক্সট আমি ইয়াতে আমাৰ অৰ্থাৎ নিজৰ UN নাম্বাৰটো লিখিম। ইয়াতে মই মোৰ UN নাম্বাৰটো লিখি আপোনালোকক দেখাই আছোঁ বন্ধু বান্ধৱীসকল। UN নাম্বাৰটো লিখিলোঁ। নেক্সট দেখিছে ইয়াতে আপোনাৰ নেম বুলি দিয়া আছে, ইয়াতে নেমত নিজৰ নামটো লিখিম। ইয়াতে দেখিছে ডেট অফ বাৰ্থত আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো ইয়াতে লিখিম, যিটো নেকি আমাৰ আধাৰ কাৰ্ডত বা PFত দিয়া আছে। ইয়াতে দেখিছে বন্ধু বান্ধৱীসকল আপোনাৰ নিজৰ যোনটো বৰ্তমান চলিত অৱস্থাত থকা মোবাইল নাম্বাৰটো ইয়াতে লিখিলেই হ'ল। ঠিক আছে, মোবাইল নাম্বাৰ লিখি দিলোঁ। নেক্সট ইয়াতে মেইল ID দিব দিছে। মেইল IDটো আপোনাৰ একদম কম্পালচৰি নহয়, যদি আছে তো দিলেও কোনো কথা নাই বা নিদিলেও কোনো কথা নাই। তো মোৰ মেইল IDটো আছে যিহেতু দি দিছোঁ। ঠিক আছে, নেক্সট দেখিছে বন্ধু বান্ধৱীসকল ইয়াতে কেপচা কোড। ইয়াতে কেপচা কোডটো আপুনি দিবই লাগিব। ইয়াতে যেনে ধৰণৰ শ্ব' হৈছে তেনেধৰণে ইয়াতে টাইপ কৰি দিয়ক। E9 কেপিটেল X ইয়াতে স্মল CW দেখিছে। ইয়াৰ পিছত আমি গেট অথৰাইজেশ্যন পিন ইয়াতে ক্লিক কৰি দিম। ইয়াৰ পিছত দেখিছে মোৰ তাত অলৰেডি ওৱান টাইম পাছপৰ্ট এটা আহি গৈছে। চ' ইয়াতে আমি আই এগ্ৰিত ক্লিক কৰি ইয়াতে মোৰ OTP অৰ্থাৎ ওৱান টাইম পাছপৰ্টটো টাইপ কৰি দিম। নেক্সট আমি ভেলিডেট OTP এণ্ড এক্টিভেট UN এই অপশ্যনত ক্লিক কৰি দিম। ঠিক আছে, দেখিছে মোৰ অলৰেডি UNটো এক্টিভেট আছে। চ' মোৰ তাত পাছপৰ্টটো নাহে। যদি আপোনাৰ UN নাম্বাৰটো এক্টিভেট নাই তে এই ওৱান টাইম পাছপৰ্টটো মাৰাৰ লগে লগে এটা আপোনাৰ মেছেজ আহিব আৰু সেই মেছেজত আপোনাৰ এটা পাছৱৰ্ড অৰ্থাৎ চিক্ৰেট কোড এটা আহিব আপোনাৰ। সেই কোডটোৰ যোগেদি আমি আমাৰ PFৰ ডিটেইলছ অৰ্থাৎ বেলেঞ্চ চোৱা হওক বা পইচা উলিওৱা হওক সব কৰিব পাৰিম। ঠিক আছে বন্ধু বান্ধৱীসকল, কিন্তু ইয়াৰ আগতে আমি এটা কথা জানিব লাগিব যে সেই পাছপৰ্টটো অহাৰ লগে লগে আমি PFৰ বেলেঞ্চ অৰ্থাৎ
অনলাইন ক্লেইম কৰিব নোৱাৰোঁ, মিনিমাম 6 ঘণ্টা এটা টাইম দিয়ে PF অফিচৰ পৰা। 6 ঘণ্টা পিছতহে আমি বেলেঞ্চ চেক কৰা বা অনলাইন ক্লেইম কৰা কামটো কৰিব পাৰিম। ঠিক আছে, দেন বন্ধু বান্ধৱীসকল, আজিলৈ আমি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। নেক্সট ভিডিঅ'ত আমি PFৰ বেলেঞ্চ কেনেকৈ চেক কৰে আৰু সেই বেলেঞ্চৰ পৰা আমি পইচা কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে অতি সহজভাৱে জানিম। ভিডিঅ' যদি চাই ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল। থেংক ইউ।